আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ দিন। সকলো বিদ্যালয় মহাবিদ্যালয়ত উগুল থুগুল পৰিৱেশ। আৰু আজি আহিছোঁ এনে এভাগ পূজালৈ য'ত সকলো ধৰ্মাৱলম্বী লোকে পূজাত অংশগ্ৰহণ কৰি সকলোকে একেলগে ভোগ গ্ৰহণ কৰিব পাৰে। অকণমান ব্যতিক্ৰমধৰ্মী এই পূজাভাগ। আহক এই পূজাভাগৰ আৰম্ভণি পাই চাই যাওঁ ক'ত আছে এই পূজাভাগ। এয়া হাতীগাঁৱৰ নীলগিৰি পথত। এনেদৰেই ছাত্ৰ ছাত্ৰীসকলে সম্ভাষণ জনাইছে প্ৰতিজন অতিথিক। আৰু নীলগিৰি পথত সোমালেই দেখা পাব এক উদুলি মুদুলি পৰিৱেশ, এক উৎসৱমুখৰ পৰিৱেশ। প্ৰতিগৰাকীয়ে ডাঙৰৰ পৰা সৰুলৈ সকলোৱে সাজি কাচি সুন্দৰীগৰাকী হৈ আহিছে। গোটেই পথছোৱাই আটক ধুনীয়াকৈ সজাই সকলোকে আদৰণি জনাইছে। এয়া ছাত্ৰ ছাত্ৰীসকলৰ হাতৰ কাম। এয়া খুব সুন্দৰকৈ এনেদৰে আদৰণি জনাইছে পূজাভাগলৈ। এয়া পূজাভাগৰ ভিতৰৰ অংশ। সকলোৱে একত্ৰিত হৈ বহিছে, পূজাত অংশ লৈছে। এইয়া ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসকল আৰু অতিথিবৃন্দ সকলোৱে মিলি পূজাত অংশ লৈছে। আৰু এয়া হৈছে ব্লুবেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আৰু ইয়াৰে এয়া পেণ্ডেলৰ ভিতৰত পূজা আৰম্ভ হৈছে। পূজা চলি আছে, তাৰ মাজতে পুষ্পাঞ্জলি, শান্তি পানী গ্ৰহণ, নিৰ্মালী গ্ৰহণ সকলোখিনি হৈ গ'ল। ইয়াৰ পাছতে প্ৰসাদ বিতৰণো হ'ল। খুব সুন্দৰকৈ পথৰ দাঁতিতেই সকলোকে শিক্ষক শিক্ষয়িত্ৰীসকলে হাঁহি মুখেৰে প্ৰসাদ বিতৰণ কৰিছে। আৰু ময়ো এয়া প্ৰসাদ গ্ৰহণ কৰিলোঁ। তেখেতসকলৰ যি অতিথিপৰায়ণতা সঁচাই প্ৰশংসনীয়। এইয়া এজন এজনকৈ ভিৰ বাঢ়িছে। আৰু এয়া হৈছে ভোগগৃহ। ভোগগৃহলৈ সোমোৱাবলৈও খুব সুন্দৰকৈ শাৰী পাতি সোমাব পাৰে। এটাৰ পিছত আনটো বেচকৈ খুব শৃংখলাবদ্ধভাৱে এই ভোগ গ্ৰহণ কাৰ্য চলি আছে। নিয়াৰিকৈ সকলো কাম হৈ গৈছে। খুব শৃংখলাবদ্ধভাৱে এনেদৰে ভোগ অৰ্পণ কৰিছে। এয়া সকলোৱে ভোগ গ্ৰহণ কৰিবলৈ এনেদৰে লাইন পাতি আহি বহিছেহি। আৰু এটাৰ পিছত আনটো বেচকৈ অতিথিসকল, অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল আহি আছে। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও প্ৰত্যেকেই সকলোকে মাত দিছে, খবৰ লৈছে বা অপ্যায়নত কিবা আসোঁৱাহ থাকে বুলি পৰ্যবেক্ষণ কৰিছে। তেখেতসকলৰ অতিথিপৰায়ণতা খুবেই শলাগিবলগীয়া। ইমান ৰাইজৰ মাজতো তেখেতসকলে প্ৰতিজনকেই মাত দিবলৈ, ইমান ব্যস্ততাৰ মাজতো তেখেতসকলে এষাৰ মাত লগাবলৈ পাহৰা নাই। সৰুৰ পৰা ডাঙৰলৈকে সকলোকে মাত দিছে। সকলোৱে ভোগ গ্ৰহণ কৰিছে খুবেই আনন্দ মনেৰে। সকলোলৈকে ধন্যবাদ জনালোঁ।